বন্ধুসকল জনপ্ৰিয় অভিনেত্ৰী ৰিচা চেত্ৰীৰ অভিনয়ৰ লগতে কণ্ঠশিল্পী ভৃগু কাশ্যপৰ গান শুনি ভাল পোৱা সকলৰ বাবে আছে এটা খুবেই ভাল খবৰ। বন্ধুসকল অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বিহাৰবাৰী আউটপোষ্টত অভিনয় কৰা ৰিচা চেত্ৰীয়ে তেওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি জানিবলৈ দিছে যে কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ আহিবলগীয়া মৰমৰ দেহিঐ নামৰ এটি গীতত তেওঁ অভিনয় কৰিছে। ৰিচা চেত্ৰীয়ে অভিনয় কৰা কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ আহিবলগীয়া মৰমৰ দেহিঐ গীতটি অফিচিয়েল ভিডিঅ'টি তেওঁলোকে অহা 2 অক্টোবৰ তাৰিখে ৰিলিজ কৰিব। আৰু ৰিচা চেত্ৰীয়ে অভিনয় কৰা ৰাকেশ ৰিয়ানৰ সৈতে এইটো তেওঁ দ্বিতীয়টো গীত। বন্ধুসকল ৰিচা চেত্ৰীৰ অভিনয় চাই ভাল পোৱা সকলৰ বাবে এইটো এটা খুবেই ভাল খবৰ। লগতে ৰিচা চেত্ৰীৰ আহিব লগা এই গীতটি চাবলৈ কোন কোন আগ্ৰহী আমাক নিশ্চয় কমেণ্ট কৰি জনাব। আনফালে কণ্ঠশিল্পী ভৃগু কাশ্যপে যোৱাকালি ছ'চিয়েল মিডিয়াৰ যোগে জানিবলৈ দিছে যে অহা দুৰ্গা পূজাত তেওঁ এটা নতুন গীত আহি আছে। গীতটিৰ নাম হৈছে ৰাধা ৰুক্মিণী। বন্ধুসকল ভৃগু কাশ্যপৰ গান শুনি ভাল পোৱা সকলৰ বাবে এইটো এটা খুবেই ভাল খবৰ। পিছে গীতটি শুনিবলৈ কোন কোন আগ্ৰহী আমাক নিশ্চয় কমেণ্ট কৰি জনাব। বাৰু বন্ধুসকল আজিলৈ এই দুটাই সৰু ইনফৰমেশ্যন আছিল। যদি আপুনি ৰিচা চেত্ৰীৰ অভিনয়ৰ লগতে ভৃগু কাশ্যপৰ গান শুনি যদি ভাল পায় এইটো ভিডিঅ'ত এটা লাইক কৰি দিয়ক। আৰু আগলৈ যদি ইনফৰ্মেটিভ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে আপুনি আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।